চাওক এই যিটো লোকসভা নিৰ্বাচন এইটো অলপ একপক্ষীয় নিৰ্বাচনৰ নিচিনা এটা ইয়াত আজি যিটো পৰিৱেশ ইয়াত NDAৰ প্ৰাৰ্থী যিসকল আছে বিজেপিৰ প্ৰাৰ্থী AGPৰ প্ৰাৰ্থী আৰু UPPৰ প্ৰাৰ্থী ইয়াৰ বাহিৰে বাকী প্ৰাৰ্থীসকলক ৰাইজে বিকল্প হিচাপে লোৱা নাই ইয়াত এটাই মানে ৰাইজে ডিচিশ্যন লৈছে যে NDAক এবাৰ জয়যুক্ত কৰাব ইয়াৰ মূল কাৰণটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু সবে বিচাৰিছে সকলো ভাৰতীয় মানুহে বিচাৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি পাইছোঁ যিজনে নেকি সদায় দৰিদ্ৰ মানুহৰ কথা চিন্তা কৰে আৰু ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে গঢ়াৰ কাৰণে চিন্তা কৰে গতিকে এনেকুৱা এটা ভাল দিন ভাল পৰিৱেশ ভাল সময়টো কোনো হাতৰ পৰা যাবলৈ নিদিয়ে সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে মনটো জয় কৰিছে আৰু সেইকাৰণে আজি সকলো মানুহে NDAৰ কেণ্ডিডেট ইয়াত বিজেপিৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক পদুম ফুলত ভোট দিব কোকৰাঝাৰত আমাৰ UPPLৰ কেণ্ডিডেট NDAৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোট দিব আৰু ঠিক তেনেধৰণৰ বৰপেটাত মানে AGPৰ কেণ্ডিডেটক ভোট দিব তেনেকুৱা ৰাইজে এতিয়া ডিচাইড কৰিছে তো সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3টা বছৰত যিমানখিনি কাম কৰিলে স্বাধীনতাৰ 70 বছৰ 75 বছৰত ইমানখিনি কাম কোনোদিন ৰাইজে দেখিবলৈ পোৱা নাই গতিকে সাধাৰণ মানুহৰ কাৰণে ৰাইজৰ কাৰণে ইয়াতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে এই কাৰণে এই নিৰ্বাচনত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু বিশেষকৈ BTR অঞ্চলৰ কথাটো ক'বলৈ গ'লে ইয়াত মোৰ প্ৰতিদ্বন্দ্বী হ'ব লাগিছিলে BPF কিন্তু এতিয়া BPF কোনো দূৰত কোনো ছবিত নাই তেখেতসকলৰ হাহাকাৰ হৈছে নিজৰ দলত আৰু কোনো মানুহ থাকিব বিচৰা নাই হয় UPPLত নহলে BJPত তেখেতসকলৰ মানুহবিলাক আহিব বিচাৰিছে সেইকাৰণে আজিৰ পৰিৱেশটো চাই পেলাই মই BTRৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে ইয়াত BPFৰ যিটো ছবি নাঙল হিটো লৈ পেলাই নেক্সট ইলেকশ্যন খেলিবলৈ মানুহে নাপাব বাকি অসমৰ ক্ষেত্ৰতো আৰু মই ক'বই নালাগে আপোনালোকে দেখিয়ে পাইছে সো গতিকে এই নিৰ্বাচনটো খুব এটা সুন্দৰ নিৰ্বাচন আৰু হিটো NDAৰ কাৰণে নিৰ্বাচন মাৰ্জিন কিমান মান হ'ব বহুত মাৰ্জিন 2.5-3 লাখৰ বেছি হ'ব ইয়াৰ আগতেও মানে অলপ প্ৰতিদ্বন্দ্বী থকা সময়তে বহুত মাৰ্জিন পাইছে এতিয়াতো আৰু কোনো প্ৰতিদ্বন্দ্বীয়ে নাই একচেটিয়া নিৰ্বাচন হৈ আছে BPFৰ নেতা চন্দন ব্ৰহ্মই আপোনাৰ UPPLত যোগদানৰ কথা চলি আছে কি তেখেতে প্ৰেছ মিট কৰি কৈছে যে 12 তাৰিখে তেখেতে জইন কৰিব আৰু এইটো আমাৰ কাৰণে নহয় এইটো হাগ্ৰামা মহিলাৰ কিছুমান ভুল ডিসিশনৰ কাৰণে কাৰণ তেখেতৰ দীঘলীয়া সময়ত সতীৰ্থ হিচাপে সংগ্ৰামী হিচাপে সতীৰ্থ আছিল সৰকাৰ চলোৱাত সতীৰ্থ আছিল বহুত কাম তেখেতে কৰিছিল আৰু যেতিয়া চুক্তি হ'বলৈ গৈ আছিল 2003 চনত ইয়াত একজন মূল কাণ্ডাৰী তেখেতো আছিল গতিকে পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যিটো একনায়কত্ববাদ যিটো ৰাজতন্ত্ৰৰ নিচিনা কৰিলে ইয়াত সকলো এজনকৈ আজি এৰি আহিছে আৰু কেদিনমান ৰখক আপোনালোকে তেখেতৰ দলত তেখেতৰ পৰিয়ালৰ বাহিৰে আৰু কোনো নাথাকিব BTRৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত মই UPL দলত যোগদান কৰিছোঁ নিজৰ অঞ্চলৰ নিজৰ গাঁৱৰ দুখীয়া খেতিয়ক ৰাইজৰ উন্নতিৰ স্বাৰ্থত মই UPLত যোগদান কৰিছোঁ মই আগত BPF জন্মৰ পৰা মই BPFৰ লগত আছিলোঁ আৰু যিহেতুকে বৰ্তমান BPFৰ চৰকাৰ নাই আৰু কেন্দ্ৰত যেহেতুকে BJP চৰকাৰ আছে ষ্টেটতো BJP চৰকাৰ আছে আৰু যেহেতুকে UPPL দল বা UPPL BTR চৰকাৰ BJP দলৰ লগত এলায়েন্স আছে গতিকে মই সেইটো বুজি মই UPPL দলত মই জইন কৰিছোঁ কোনটো প্ৰাইমাৰী পৰা আপুনি জইন কৰিছে আৰু আপোনাৰ লগত কেইজন সদস্য আছে মই শান্তিপুৰ VCDC শান্তিপুৰ প্ৰাইমাৰী আৰু মোৰ লগতে আমজলি VCDC আৰু অদলা VCDCৰ মোটামুটি 30-35 জন মান আহিছে তেওঁলোকক জইন কৰিছে আজি আগন্তুক আহি থকা সময়বোৰত UPPLৰ হৈ মই যেতিয়ালৈকে BJP আৰু UPPLৰ এলায়েন্স চলি থাকিব কেন্দ্ৰত চৰকাৰ থাকিব ষ্টেটত চৰকাৰ থাকিব BTRত চৰকাৰ থাকিব তেতিয়ালৈকে মই UPPL হৈ কাম কৰি থাকিম কিন্তু অপজিশ্যন পাৰ্টিয়ে আজি মাতি আছে কি UPPLে আজি কাম ৰাইজৰ কাৰণে কাম কৰিব পৰা নাই কিন্তু আপুনি আজি UPPLত যোগদান কৰিলে উদ্দেশ্যটো কি আপোনাৰ নাই কামটো আমি যিটো দেখিছোঁ যথেষ্ট বৰঙাবাৰী গাঁৱত মই বিশেষকৈ শান্তিপুৰ VCDCৰ কথা কৈছোঁ শান্তিপুৰ VCDCত প্ৰতি ঘৰ মানুহে দুখীয়া মানুহে চৰকাৰী আৱাস যোজনা পোৱা নাছিলে কিন্তু এতিয়া মই দেখিছোঁ মোৰ গাঁওখনতেই প্ৰতি ঘৰ মানুহে চৰকাৰী ঘৰ পাইছে হয়তো 2-4টা বাকী আছে সেইটো পৰ্যায়ক্ৰমে হৈ যাব ৰাস্তা ঘাট
সকলোবিলাক হৈছে অৰুণোদয় আঁচনি পাইছে বিভিন্ন ধৰণৰ আঁচনি পাইছে নতুন ৰেচন কাৰ্ড পাইছে গতিকে ৰাইজ সন্তুষ্ট UPPL চৰকাৰৰ ক্ষেত্ৰত সন্তুষ্টৰ কাৰণে ৰাইজে যিহেতুকে মতামত দিছে ৰাইজে মতামত দিয়াৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে বাধ্য হৈছোঁ আমি UPPLক ভোট দিম আমি UPPLত থাকিম ধন্যবাদ उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगिरेगां दख'ना गलायाव लफाय FNF महर ब्रेन्ड बिबार ब्रेन्ड आर'नाइ ब्रेन्ड जुरिपाट माथानि बायदि बायदि रोखोमनि दख'ना आर'नाइ ब्लाउस फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन